নমস্কাৰ বন্ধুসকল এই ছোৱালীগৰাকীক বাৰু আপোনালোকৰ মনত আছেনে? তেওঁক আপোনালোকে কোনখন ধাৰাবাহিকত দেখিছিল আৰু তেওঁৰ নাম কি আছিল? আপোনালোকে নিশ্চয় ধৰিব পাৰিছে চাগে। এই কিউট ছোৱালীগৰাকী হৈছে আমাৰ বাল্যকালৰ এখন খুবেই জনপ্ৰিয় ধাৰাবাহিক সোণপৰী ফ্ৰুটি। কিন্তু বন্ধুসকল, আপোনালোকে বাৰু জানেনে ফ্ৰুটি এতিয়া ক'ত থাকে, কি কৰে আৰু তেওঁ এতিয়া দেখিবলৈ কেনেকুৱা? আজিৰ ভিডিঅ'টিত আমি সেই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাব, লগতে চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। চন 2000ৰ পৰা 2004 চনলৈ টেলিভিছনত প্ৰচাৰ হোৱা এই ধাৰাবাহিক সোণপৰী কণমানি ল'ৰা ছোৱালীবোৰৰ মাজত বহু জনপ্ৰিয় আছিল। আৰু হয়তো আপোনালোকেও এই ধাৰাবাহিকখন নিশ্চয় চাইছিল চাগে। এই ধাৰাবাহিকখনত আলটু আৰু যাদুকৰ পৰী ফ্ৰুটি সহায়ক ৰূপে দেখা গৈছিল। এই ধাৰাবাহিকখনত এনে বহুকেইজন নাট্যকাৰ আছিল যিয়ে এই ধাৰাবাহিকখনক অধিক জনপ্ৰিয় কৰি তুলিছিল। সেই সময়ত এনে বহুকেইখন ধাৰাবাহিক আছিল যিবোৰক মানুহে বহুত ভাল পাইছিল, যেনে চাকালাকা বুম বুম, চাৰাৰথ, শক্তিমান, জুনিয়ৰ জি, কৰিশ্মা কা কৰিশ্মাৰ দৰে এই ধাৰাবাহিকবোৰক মানুহে বহুত পচন্দ কৰিছিল। 90ৰ দশকটোত যোনে নিজৰ বাল্যকাল পাৰ কৰিছে তেওঁলোকৰ সোণপৰী নিশ্চয় মনত আছে চাগে। সেই সময়ত এই ধাৰাবাহিকখন চোৱা প্ৰতিজন ব্যক্তিৰেই মনত আছে চাগে যে এই ধাৰাবাহিকখনত সোণপৰীক সকলোৱে নিজৰ কৰিব খুজিছিল, কিন্তু সোণপৰীয়ে কেৱল ফ্ৰুটিকহে পচন্দ কৰিছিল। ফ্ৰুটি সেই কণমানি ছোৱালীগৰাকী যি বিপদত পৰা সময়ত নিজৰ লগত থকা শিলটো হাতেৰে খহি সোণপৰীক নিজৰ কাষলৈ মাতি আনিছিল। বন্ধুসকল, আজি সেই কণমানি ফ্ৰুটি বহুত ডাঙৰ হ'ল। আপোনালোকে জানি আচৰিত হ'ব যে যেতিয়া সোণপৰী ধাৰাবাহিকখনত তানবি অৰ্থাৎ ফ্ৰুটিয়ে অভিনয় কৰিছিল তেতিয়া তেওঁৰ বয়স মাত্ৰ 6 বছৰ আছিল। আৰু সোণপৰী ধাৰাবাহিকখনৰ পৰাই তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। কিন্তু ফ্ৰুটি অৰ্থাৎ তানবি এতিয়া 25 বয়সীয়া হৈ পৰিল আৰু এতিয়া তেওঁ বহু সুন্দৰ হৈ পৰিছে। সোণপৰী তানবিয়ে এতিয়া মডেলিঙো কৰে। এই টিভি ধাৰাবাহিকখনত ফ্ৰুটিৰ কেৰেক্টাৰটো তানবি হেগড়েয়ে পালন কৰিছিল। সোণপৰী যি আমাৰ বাল্যকালৰ এখন খুবেই প্ৰিয় ধাৰাবাহিক আছিল, এতিয়া তাৰ এই কিউট ফ্ৰুটি বহুত ডাঙৰ আৰু সুন্দৰ হৈ পৰিছে। ইয়াৰোপৰি তানবি হেগড়ে এতিয়া মাৰাঠী ফিল্মতো কাম কৰি আছে। আপোনালোকক কৈ দিওঁ যে তানবি হেগড়ে বাল্যকালতেই প্ৰায় 150খন এছাইনমেণ্টত কাম কৰিছে। এওঁক আপোনালোকে বা লাইফ হটো এচি, পিতা ৰাহুল আৰু চেম্পিয়নতো নিশ্চয় দেখিছে চাগে। লগতে এওঁক বহুকেইখন মাৰাঠী ফিল্মতো দেখা গৈছিল। গতিকে বন্ধুসকল, আপোনালোকৰ বাল্যকালৰ এই ফ্ৰুটি অৰ্থাৎ তানবিক কেনে লাগিল তলত এটা লাইক আৰু কমেণ্টৰ মাধ্যমেৰে নিশ্চয় জনাই দিব। লগতে এই ভিডিঅ'টোক শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। আজিলৈ ধন্যবাদ।